নাগা কাপোৰ ন নাগা কাপোৰ পিন্ধে নেকি আপোনালোকে আনাৰী বসুমতাৰী আনাৰী বসুমতাৰী আপোনাৰ ইয়াৰ পৰা নাগালেণ্ড কিমান দূৰ নমস্কাৰ আপোনালোকক আজি য'ত আহিছোঁ ইয়াৰ কথা কিছুমান পৰিৱেশ দেখুৱাম আৰু লগতে ইয়াত যোৱা বছৰ যিহেতু অসমৰ বৃহৎ এভেকশ্যন হোৱা এটা ঠাই য'ত গোলাঘাট চুৰুপথাৰ সমষ্টিৰ নাগালেণ্ড আৰু অসমৰ সীমান্তত য'ত বিদ্যাপুৰ বুলি ক'লে সকলোৱে জানে যে অসমত আটাইতকৈ এটা বৃহৎ যি মাটি চৰকাৰী মাটি দখল কৰি আছিল আৰু দখল কৰা ব্যক্তিক এভেকশ্যন কৰা ঠাই য'ত বিদ্যাপুৰ সেই ঠাইডোখৰত আছোঁ আৰু এই এভেকশ্যন হোৱাৰ পিছত এই ঠাইডোখৰ কি হৈ আছে কেনে হৈ আছে কি পৰিৱেশত আছে সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাই গৈ থাকক তাৰ আগে আপোনালোকক দেখাম যে য'ত আছোঁ বিদ্যাপুৰ য'ত এভেকশ্যন হোৱা ঠাই আৰু এভেকশ্যন হোৱা ঠাইৰ কাষতে মোৰ পিছত নিশ্চয় আপোনালোকে দেখিছে এইটোহে নগা পাহাৰ এই নগা পাহাৰৰ লগত লাগি থকা য'ত তামোল বাগান মোৰ বেক চাইডত হাৰি হাৰি তামোলৰ বাগান দেখিছে আৰু সেই হাৰি হাৰি বাগানৰ মালিক কোন আছিলে সেইবিলাকো আপোনালোকক জনাম এতিয়া কথাটো হ'ল আপোনালোকে চাই গৈ থাকক মই দেখাই গৈ আছোঁ চাওক এই তামোলৰ হাৰি হাৰি বাগান এইটো হ'ল বিদ্যাপুৰৰ এভেকশ্যনৰ এঘৰ ব্যক্তিত আছিলে য'ত মিয়া ইয়াতে দখল কৰি তেখেতলোকে বহুতো ডাঙৰ ডাঙৰ তামোল বাগান এনেকা কৰি লৈছিল বা তেখেতলোকে বহুত ডাঙৰকৈ তামোল বাগান কৰা বাৰী ডাঙৰ ডাঙৰ বাৰী বনাই লোৱা হৈছিল নিশ্চয় আপোনালোকে দেখিছেই তেওঁ আজি এই সময়ত কি হৈ আছে সেইটো আপোনালোকক দেখাম বলক এতিয়া মই ৰাস্তা দি খোজকাঢ়ি আছোঁ এই ৰাস্তাটো হ'ল গাঁৱৰ ৰাস্তা এই গাঁৱৰ ৰাস্তাইদি ঘৰে ঘৰে নিজৰ বাৰী বা নিজৰ ঘৰত অহা যোৱা কৰে তেখেতলোকে সেইটো ৰাস্তা আৰু সেইটো গাঁৱৰ মেইন ৰাস্তা আপোনালোকে নিশ্চয় চাই গম পাইছে এই ৰাস্তাদি যদি সেইটো ৰাস্তা যদি মেইন ৰাস্তা হয় মেইন ৰোড হয় তেতিয়াহ'লে সেই জেগাখন কেনেকুৱা হ'ব পাৰে ঠিক তাৰে আপোনালোকক এই জেগাৰ ডিটেইলছবোৰ আপোনালোকক জনাবলৈ অলপ চেষ্টা কৰিম এতিয়া চাওক ইয়াত দেখিছে অলপ আপোনালোকক দেখাম এইটো তামোলৰ বাৰী যোনফালে চাওক যিফালে চাওক আপোনালোকে সকলো তামোল সৰুৰ পৰা ডাঙৰ নতুনকৈ বাগান বনোৱা দেখিব চাওক এতিয়া সেই ঘৰ য'ত আহিছোঁ এইবিলাক বা এই ঠাইডোখৰৰ সম্পূৰ্ণ কথা আপোনালোকক জনাব চেষ্টা কৰিম আপোনালোকে চাই গৈ থাকক হয়তো ঠাইবোৰ নতুন মোৰ অনুভৱ মোৰ এক্সপিৰিয়েঞ্চটোতো কয় ইয়াৰ নতুন ঠাই কুকুৰ এটা লগ পালোঁ কুকুৰে মোক হয়তো চিনি পোৱা নাই মোক এইটো ঘৰ এতিয়া আস্তে এতিয়া মই ঘৰত খুব ধুনীয়াকৈ এখন ঘৰত সোমাইছোঁ ইয়াত বড়ো ঘৰ হ'ব পাৰে বড়ো ঘৰ হ'লেতো আপোনালোকে নিশ্চয় চিনি পাব চিজুৰ গছ পাব চিজু গছ পাইছে যেতিয়া এইটো হয়তো নিশ্চয় বড়ো ঘৰ আৰু ঘৰৰ পৰিৱেশটো চাই খুব ধুনীয়া লাগিছোঁ হয়তো ফুলনি আৰু ইফালে ঘৰ বাৰী ভঁৰাল ইফালে এইটো চব্জি কিছুমান আছিল এইটো লাও চব ধুনীয়া এখন ঘৰ নমস্কাৰ বাইদেউ বড়ো মানুহ না গৰম কাৰণে না চব এখন ঘৰত সোমালোঁ একো নাই দে মই অৰুণ ব্ৰহ্ম মোৰ চেনেল অৰুণ ব্ৰহ্ম মই নিউজৰ পৰা আহিছোঁ কিছুমান কথা জানিব আহিছোঁ এই জাগা কি কয় আৰু এই আপোনালোকৰ ইয়াৰ পৰা নাগালেণ্ড কিমান দূৰ তাৰ আগে ইয়াত কাপোৰ বৈ থকাটো অলপ দেখিছোঁ বাইদেউ একো নাই দে চোলা পিন্ধা নাই এইটো কি কাপোৰ বুলি কয় নাগা কাপোৰ ন
নাগা কাপোৰ পিন্ধে নেকি আপোনালোকে বিক্ৰী কৰিবৰ কাৰণে ন বিক্ৰী কৰিব কাৰণে চাওক অলপ দেখাম নাগা কাপোৰ কেনেকুৱা লগাই না সেইটো পৰিৱেশ যিয়ে নহওক মই যি উদ্দেশ্য লৈ আপোনালোকক জনাব আহিছিলোঁ সেইটো মোৰ মায়ে জানিব নামটো কি মা আপোনাৰ আনাৰী বসুমতাৰী আনাৰী বসুমতাৰী আপোনাৰ ইয়াৰ পৰা নাগালেণ্ড কিমান দূৰ সেই বেছি দূৰ নহয় পাহাৰ কিনাৰত পাইছে না সেই দেখি পাইছে সেইটোৱে লাষ্ট বড়ো গাঁও বা অসমৰ লাষ্ট গাঁও নেকি এইটো লাষ্ট মানে ইফালেও আছে ৰাণীপুখুৰী ফালে ৰাণীপুৰ নহয় আপোনাৰ পাহাৰ চিধা যেনিবা মাটিৰ আপোনাৰ বাৰীৰ পৰা মাথাত নহয় জানো সেইটোৱে লাষ্ট ইফালে ইফালেতো আছে যেনিবা ন পুৰা আপোনালোকে নাগালেণ্ড পাহাৰৰ লগত লাগি আছে এতিয়া এই জাগাটো অসম না নাগালেণ্ড ক'ব নাপাৰে দে অসম হয় না নাগালেণ্ড পৰে এতিয়া এইটো হয় অসম নহয় জানো আপোনালোকে থাকিছে যেতিয়া অসমে নহয় জানো অসমে হয় কেতিয়াবা নাগাবিলাক আপোনালোকক অসুবিধা দিয়ে নেকি ইয়াত এতিয়াতো বৰ্তমান দিয়া নাই প্ৰথম সময়ত যেতিয়া সময়ত দিছিলে এতিয়া নিদিয়ে ন এই পৰীক্ষা কৰিছে নিজৰ ভেটিখিনি খেতি কৰি খাই আছে নহয় জানো এইটোৱে আছে একো নাই ধন্যবাদ থাকিল এতিয়া আপোনালোকৰ ইয়াত পঞ্চায়তটো আছে ইলেকশ্যন ভোট দিয়ে আপোনালোকে ভোট কাক দিয়ে পঞ্চায়ত কিবা ফুলবাৰী পঞ্চায়ত MLA কিবা বিশ্বজিৎ ফুকন চুৰুপথাৰ সমষ্টি না মই আছোঁ চুৰুপথাৰ সমষ্টি পঞ্চায়তটো কি আছিলে কৈছে খৰাইঘাট পঞ্চায়তৰ গাঁও কি আছিলে এইটো কৃষ্ণপুৰ গাঁৱৰ একৰ ব্যক্তিৰ ঘৰত সোমালোঁ চালোঁ য'ত নাগা পাহাৰৰ লগত লাগি থকা বড়ো গাঁও ধন্যবাদ থাকিল ঘৰৰ মানুহ কেইজন ক'ত গৈছে আৰু মানুহকেইটা কামত গৈছে ল'ৰাটো ধন্যবাদ থাকিল এইখিনি